গুড মৰ্ণিং সকলোকে। আশা কৰিছোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ, বহুত ভালেই আছোঁ। আৰু যোৱা সোমবাৰ শাওণ মাহৰ প্ৰথম দিনটো কিদৰে পাৰ কৰিলোঁ তাকে অকণমান ক্লিপ ধৰি ৰাখিছিলোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছিলোঁ। আৰু তাকে আজি ভাবিছোঁ আগবঢ়াই দিওঁ আৰু আপোনালোকে চাব, চাই মেলি জনাব। আৰু আপোনালোকেনো কিদৰে পাৰ কৰিলে তাকো জনাব, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি নতুন ভিডিঅ' চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টো চাওঁ। বহি আছোঁ ফটোশ্বুটৰ কাৰণে। মডেল গ'ল হৰণবিল পাৰ্ক আৰু আমি গাড়ীত যাবলৈ বহি আছোঁ। মডেল গ'ল বাইকত। মেকআপ কৰি মেলি পঠিয়াই দিলোঁ আৰু গৈ পিনে দেখুৱাই আছোঁ। চাই মেলি ক'ব মেকআপটো কেনেকুৱা হৈছে, জনাব কমেণ্টত দেই। আহি পাই গ'লোহি হৰণবিল পাৰ্ক। দেখিছে, সোমাই যাম। টিকেট ক'ত বা কয়, টিকেট কৰা হৈ আছে, দেহাবাহঁতে কৰি থ'লে। টিকেট লৈ ল'লোঁ, এইখন টিকেট লৈ ল'লোঁ। হাই কৈ দিয়া আকৌ। হাই। এইপিনে আহিছে দেহা মনো আৰু মই। এইফালেও আছে, মানুহবোৰ বহি আছে। ধুনীয়া গ্ৰীণ প্লেচ, মজা। দেহাত ক'ত আছে বা? খুব ধুনীয়া, ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াতে খোৱা বস্তু চব ইয়াতে কিনিব পোৱা যায় চাগে, কিবা কিবি বস্তু। ধুনীয়া লাগিছে। আৰু ইমান ধুনীয়াকৈ চাওকচোন, পদুমৰ গছবোৰ ইমান ধুনীয়াকৈ, পদুম ফুলৰ গছ ইমান ধুনীয়াকৈ দি থৈছে। এনেকুৱা টাপে ৰুই থৈছে। আৰু আমাৰ এইফালে ফটোশ্বুট চলি আছে। সন্ধিয়া হৈ গৈছেহি আৰু আমাৰ ফটোশ্বুট কৰা শেষ হ'লে। ফটোশ্বুট চলি আছে এইফালে পূৰা লাইট জ্বলাই থৈছে, মজা লাগিছে। আৰু মোৰ হাতত এইবোৰ বস্তু লৈ ঘূৰি ফুৰিছোঁ। আৰু এয়া আছিলে মই কৰা মেকআপটোৰ লুকছ। আৰু কেনেকুৱা লাগিলে জনাব। পূৰা আন্ধাৰ হৈ গ'ল, যাব হৈ গ'ল। এতিয়া যাওঁগৈ। কেনেকুৱা লাগিলে জনাব। তেন্তে আজিলৈ বাই বাই।